আসসালামু আলাইকুম। মোৰ আজি নতুন এটি ৰেচিপিলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি মোৰ ৰেচিপিত আছে কচু আৰু শুকান মাছৰ ভাজি। তে চাওকচোন মই কচু আৰু শুকান মাছ কেনেকৈ বনাওঁ আৰু কচু আৰু শুকান মাছ ভাজিৰ কাৰণে কি লাগে চাই লওক। মই এইখিনি হৈছে কচু। মই এই কচুখিনি আগতীয়াকৈ বইল কৰি ৰাখিছোঁ আৰু কচুৰ কাৰণে মই লৈছোঁ শুকান মাছ। আপোনালোকে যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰে। মই নিচিলা মাছ ব্যৱহাৰ কৰিছোঁ। মই এই মাছখিনিও আগতীয়াকৈ ধুই ধাই ৰাখি থৈছোঁ আৰু মই লৈছোঁ মিডিয়াম সাইজৰ দুটা পিঁয়াজ, এইফালে বিলাহী আৰু এইফালে কেঁচা জলকীয়া কাটি ৰাখিছোঁ আৰু এইফালে আদা নহৰুৰ পেষ্ট। তেনেহ'লে চাই থাককচোন মোৰ ভিডিঅ'টো। আৰু মই কচু ভাজি বনাবৰ কাৰণে মই কেৰাহী পাতিয়ে দিছোঁ। ইয়াতে মই মিঠাতেল ব্যৱহাৰ কৰিম। আপোনালোকক যিমানখিনি লাগে ব্যৱহাৰ কৰিব। মই ইমানখিনি ব্যৱহাৰ কৰিলোঁ। কচুত অকণমান তেল বেছি হ'লেও একো কথা নাই। কচু ভাজিৰ তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে পিঁয়াজখিনি পেলাই দিম। পিঁয়াজখিনি ৰঙা কৰি ল'ব আপোনালোকে। ৰঙা নোহোৱালৈকে মই লৰাই থাকিম। মোৰ পিঁয়াজখিনি কালাৰ হৈছে, ৰঙা হৈ গৈছে। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টখিনি ব্যৱহাৰ কৰিম। মই ইয়াত 2 চামুচ আদা নহৰু পেষ্ট লৈছোঁ। কচু আৰু শুকান মাছৰ জুতি ল'বচোন, বহুত বেছি ভাল লাগে। এইফালে মই আদা নহৰু পেষ্টখিনিও ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে কেঁচা জলকীয়া ৰাখিছোঁ যে সেইখিনি পেলাই দিলোঁ আৰু মই কাটি ৰখা বিলাহীখিনিও দি দিছোঁ। এতিয়া মই ইয়াতে নিমখ জলকীয়া ব্যৱহাৰ কৰিম। সোৱাদ অনুসৰি আপোনালোকে যিমানখিনি বেছি ব্যৱহাৰ নকৰিব। শুকান মাছত নিমখ থাকে। মই ইমানখিনি নিমখ দি দিছোঁ। হালধিৰ গুড়ি আধা চামুচ, জিৰাৰ গুড়ি আধা চামুচ আৰু জলকীয়াৰ গুড়ি 1 চামুচ। জলকীয়াৰ গুড়ি অকণমান বেছিকৈ ব্যৱহাৰ কৰিছোঁ। কচুত জ্বলা হ'লে খাই ভাল লাগে। মোৰ বিলাহীখিনি প্ৰায় মজিছে। মই বিলাহীখিনি 5 মিনিটৰ কাৰণে লৰাই ল'লোঁ। যেতিয়ালৈকে বিলাহী নমজে আপোনালোকে লৰাই থাকিব। কাৰণ মোৰ কচুখিনি বইল কৰা গৈছে। বিলাহী আৰু পিছত নিসিজে, আগতীয়াকৈ সিজাই ল'ব। মোৰ বিলাহী মজিছে। এতিয়া মই শুকান মাছখিনি পেলাই দিছোঁ ইয়াতে। শুকান মাছ দিয়াৰ পিছত মই আৰু 1 মিনিটমান লৰাই থাকিম। নিচিলা মাছ বুলিয়ে নহয়, যিকোনো মাছেৰে খাব আপোনালোকে। মোৰ তাত নিচিলা মাছ আছিল, মই নিচিলা মাছেৰে বনালোঁ। মই শুকান মাছখিনি 1 মিনিটৰ কাৰণে লৰাই ল'লোঁ। এতিয়া মই ইয়াতে কচুখিনি মই বইল কৰি ৰখা কচুখিনি দি দিম ইয়াতে। এতিয়া ভালকৈ লৰাই দিব আপোনালোকে। মই কচুখিনি এনেকৈ ভাঙি দিছোঁ। গোটা গোটা হৈ থাকিলে খাব ভাল নালাগে। ভাঙি দিবচোন, খাই ভাল লাগে। মই কচুখিনি দিয়াৰ পিছত একেৰাহে 5 মিনিটৰ কাৰণে লৰাই থাকিলোঁ। গেছটো হাই ফ্লেমত দি কেনে লৰাব আপোনালোকে। একেৰাহে 5 মিনিটৰ কাৰণে গেছ হাই ফ্লেমত দি মই লৰাই আছোঁ। এতিয়া মই আৰু 5 মিনিটৰ কাৰণে গেছটো ল' ফ্লেমত দি ইয়াত ঢাকনি লগাই দিম। এইখিনি 5 মিনিটৰ পিছত চাম মই। মোৰ কচুখিনি 5 মিনিট হৈ গ'ল। চাওকচোন, ধুনীয়া হৈছে। চাইডত তেল ওলাইছে আৰু মোৰ কচু ভাজি প্ৰায় ৰেডি হৈ গৈছে। আপোনালোকে কচু ভাজিত পানী ব্যৱহাৰ নকৰিব।
এতিয়া মই 1 মিনিটৰ কাৰণে গেছটো হাই ফ্লেমত দি দিছোঁ। মোৰ কচু আৰু শুকান মাছৰ ভাজি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এয়া চাওকচোন, মোৰ শুকান মাছ আৰু কচু ভাজি ৰেডি হৈ গ'ল। এই তৰকাৰীবোৰ চবৰে প্ৰিয় হয়, আপোনালোকে বনাই খাবচোন এনেকুৱাকৈ, বহুত বেছি ভাল লাগে। তেনেহ'লে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা সৰু সৰু ৰেচিপি আনিবলৈ আপোনালোকৰ ওচৰত মই চেষ্টা কৰিম। তেনেহ'লে আজিলৈ মই আপোনালোকক এৰিছোঁ।